নমস্কাৰ গাঁওবাসী, আপোনালোকে যেনেকুৱাকৈ ভাবিছে আমি সিদিনাখন তেনেকুৱা একো কৰা নাছিলোঁ। চুপ, একদম চুপ। দেখিছো নহয় বাহৰ তলত কি কৰি আছিলি। এতিয়া ৰাইজৰ আগত মিছা মাতিব নালাগে। তহঁতৰ আচল ৰূপ সকলোৱে দেখিলে। এতিয়া ভূতৰ মুখত ৰাম নাম। তই কিবা কবি? মই একো কৰা নাই। মিছা মাতিছে, তাই মিছা মাতিছে। ইহঁতক এই গাঁৱৰ পৰাই বহিষ্কাৰ কৰিব লাগে। ইহঁতক গাঁৱৰ পৰা উলিয়াই দিব লাগে, ৰাখিব নালাগে গাঁৱত। উলিয়াই দিয়ক। গাঁওবুঢ়া দাইজী, আপুনি যদি অনুমতি দিয়ে মই কথা এটা ক'ব বিচাৰিছোঁ। কওক। আপোনালোকৰ কথাবোৰত মই একমত, কিন্তু জানিব পাৰিছোঁ ল'ৰাজনৰ ঘৰ এটাও নাই। তেনেস্থলত তেওঁক গাঁৱৰ পৰা এঘৰীয়া কৰাটো ভাল হ'ব জানো? আৰু মানে তোৰ ঘৰো নাই? নাই, মই খুৰাহঁতৰ ঘৰত থাকোঁ। অনাথ এটা কাম কৰাকে আনিলে সি নিজৰ হৈ নাযায়তো। ক'ত তোৰ খুৰাৰে এতিয়া?